হেল্ল' এভৰিৱান, ৰাতিপুৱাই আজি এয়া আমি ওচৰতে থকা গণেশ মন্দিৰলৈ গৈছিলোঁ। আমাৰ তিনিওটি পৰিয়াল, কিয়নো আজি আমাৰ 9 ফেব্ৰুৱাৰী বিবাহ বাৰ্ষিকী। সেয়েহে ভাবিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা গণেশ মন্দিৰত এগছি চাকি জ্বলাই আহোঁগৈ। আৰু আমি তিনিওটি গৈছিলোঁ। কেনেকৈনো 6 বছৰ হ'ল বিয়াৰ, একো গমেই নাপালোঁ। 2019 চনৰ 9 ফেব্ৰুৱাৰী দিনটোত, মানে আজিৰ দিনটোত আমাৰ বিয়া হৈছিলে। এয়া আমি গণেশ মন্দিৰ পালোহি আৰু আজি হয়তো মানুহ আছিলে শৰাই দিয়াৰ। আৰু এয়া গণেশ মন্দিৰভাগ বনাই আছে বাৰু, কাম চলি আছে। আৰু আমাৰ আজি ভাল আছিলে দিন, যিহেতুকে আমি খুৰাকো পালোঁ, মানে পূজা পাতল কৰে, আশীৰ্বাদো দিলে। আৰু এয়া খুৰাই নিধিক জোকাই আছিলে, তাইক মৰম কৰে। আৰু এয়া আমি চাকি বন্তি জ্বলাই আহি গ'লোঁ। মাক জীয়েক অকণমান ভিডিঅ' বনালোঁ। আৰু তাৰপাছততো সকলোৰে আৰু আছেই, ফটো কেইখনমান উঠিলোঁ। আৰু আহি এইফালে ঘৰ পালোহি। আৰু মোৰ এনিভাৰ্চেৰী, মানে কিবা স্পেচিয়েল দিনত যে মোৰ দেউতা নাহিব, সেইটোতো হ'বই নোৱাৰে। এইফালে দেউতাও আহিলে। দেউতা বাৰু ভাত নাখালে, চাহ খাই গ'ল। আৰু এইফালে দেউতাই নিধিক জোকাই আছিলে, কাৰণ নিধিৰ ডাঙৰ অভিযোগ আছিলে যে তাইৰ মা দেউতাৰ বিয়াত কিয় নাছিলে, কিয় তাইৰ ফটো নাই। উপায় নাপায় মই বোলো ফটো এখন এডিট কৰি দিলোঁ। যি নহওক, এই দিনটো আমাৰ কাৰণে বিশেষ স্পেচিয়েল, কাৰণ 9 বছৰ ভাল পোৱাৰ অন্তত আমাৰ বিয়া হৈছিলে। আৰু আমাৰ দুয়োজনৰে প্ৰথম প্ৰেম আছিলে, সেয়ে সফল হৈছিলোঁ। আৰু আজি আমি পৰিয়াল হৈ, মানে আমাৰ কণবাদি যদি সৈতে তিনিটি হ'লোঁ। গান বিশেষ ভাল নাছিলে, সেইকাৰণে ক'তো ওলাই যোৱা নহ'লে, একো স্পেচিয়েল কৰাও নহ'লে। কিন্তু তেওঁ মোৰ মনত ৰাখিবৰ কাৰণে কেক বিচাৰি গৈছিলে, আৰু তেখেতে কেক নাপালে। আৰু কেক নাপাই 4 পিচ পেষ্ট্ৰিৰ সৈতে কেক এটা বনাই দিলে। আৰু এইফালে আমাৰ ছোৱালীয়ে হেপী বাৰ্থডে বুলি ভাবি উইচ কৰি আছে, কাৰণ তাই কেক কাটা বুলি ক'লে বিৰাট ফূৰ্তি পায়। আৰু দেউতাকক একদম উৎপাত লগাই আছে কেক কাটিবৰ কাৰণে, কাৰণ তাই ভাবি আছে বাৰ্থডে আজি। আৰু আজি আমাৰ বিশেষ দিনটো এনেকৈয়ে কটালোঁ। এই সৰু সৰু মুহূৰ্তবোৰতো বহুত বেছি সুখ সোমাই থাকে, কাৰণ এই সৰু সৰু সুখবোৰে আমাৰ কাৰণে বহুত ডাঙৰ। এদিন প্ৰতিশ্ৰুতি লৈছিলোঁ দুয়ো আজীৱন একেলগে থকাৰ, আৰু আজিও সেই একেই প্ৰতিশ্ৰুতি। এতিয়া আমাৰ কণমানিজনীৰ সৈতে আমি আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে